আজিকালি যিহেতু সকলোৱে মেনিফেষ্টেশ্যনত বিলিভ কৰে, সেইবাবে যোৱাকালি হেনো কিবা এটা বিশেষ দিন আছিলে আৰু হয়ো বাৰু নোহোৱাও নহয়, কিন্তু মোৰ বাবেতো প্ৰত্যেকটো টিউজডে বিশেষেই হয়। অৱশ্যে এনেকুৱা নহয় যে মই একোৱেই নাখাওঁ, মোৰ ব্ৰত থাকে যদিও মই অকল অন্নহে প্ৰত্যাহাৰ কৰোঁ। মই ভাত নাখাওঁ, ৰুটি নাখাওঁ, সেইবিলাকহে নাখাওঁ। সেইবাবে দুপৰীয়া ভাবিছিলোঁ যে নিজৰ কাৰণে বুট আৰু মগুৰে কাটলেটছ প্ৰিপেয়াৰ কৰি লওঁ আৰু এয়া মই লাঞ্চ বুলিবলৈ আৰু লাঞ্চ ব্ৰাঞ্চ দুইটাই কম্বো। লাঞ্চত বুলিবলৈ এয়া তিয়ঁহ কাটি পেলাই খালোঁ, তাৰপিছত লগত দুটামান ডেটছো খালোঁ আৰু একদম হাই প্ৰ'টিন থকা কাটলেটছ। ভোক নালাগে দেই, একদম এনেকৈ খালে যে প্লাছ চালাডটো যে আগত খাই দিলে ভোকটো একেবাৰে নাইকিয়া হৈ যায়। তাৰপিছত আমি মন্দিৰ আহিলোঁ গধূলিকৈ, মন্দিৰত এয়া প্ৰসাদ খালোঁ। তাৰপিছত গধূলি এয়া ভাত খালোঁ, ভাতত আছিলে মাছৰুম কাৰী, বহুত টেষ্টি হৈছিলে।